So welcome to my YouTube channel Assam Boy Pasrading আৰু ভিডিওটো আৰম্ভ কৰাৰ মুহূৰ্তত যদি আমাৰ চেনেল সাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো দবাই দিয়ক তেতিয়া মই দিয়া সম্পূৰ্ণ ভিডিওবিলাক আপোনালোকে উপভোগ কৰিব পাব আৰু আজি ভিডিওটো আৰম্ভ কৰিম অকল বাতৰি কাকতে অকল কৰোনা ভাইৰাছ হয় কি ভাই কৰোনা ভাইৰাছ ক'ৰ পৰা সৃষ্টি হৈছে জানে কৰোনা ভাইৰাছ চাইনাৰ পৰা সৃষ্টি হৈছে চাইনাত তাৰমানে এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যেনেকে আপুনি চাওক প্লাষ্টিকৰ কণী বনাইছে প্লাষ্টিকৰ মাংস বনাইছে এনেকুৱা ধৰণৰ কিছুমান এনেকুৱা ধৰণৰ বস্তু বনাইছে যিটো বস্তু মানুহে ভক্ষণ কৰিছে আৰু ভক্ষণৰ ফল আৰু দেখা পাইছে এতিয়া সম্পূৰ্ণ ভাৰতবৰ্ষতো আহিছে বুলি কোৱা শুনিছোঁ এতিয়া ভাৰতবৰ্ষত হৈছে যেতিয়া গম পালেই নহয় সকলোৱে সাৱধানতা লওক আৰু জানেই নহয় আৰু কি সাৱধানতা ল'ব লাগে বাতৰি কাকতে দি আছে সকলোৱে ইণ্টেলিজেণ্ট না বুজি পাই যায় গম পাবই সকলোৱে চাওক আৰু কৰোনা ভাইৰাছটো তাৰমানে এতিয়ালৈকে বনাই আছে কিছুমান ভেচলিন আৰু গেছ কিছুমান বনাই আছে যি গেছে আমাৰ এই পৃথিৱীখন সময়ত এনেকুৱাতে ডাঙৰ বেমাৰ হৈ যাব যি বেমাৰটো আনকি ডক্তৰে কি একোৱে ভাল কৰিব নোৱাৰে এনেকুৱা বেমাৰ হৈ গ'লে কিন্তু আমাৰ এই পৃথিৱীখন বচাবলৈ টান আছে তাৰ কাৰণে সকলোকে এটাই কথা কৈছোঁ যে এনেকুৱা কিছুমান বস্তু বনাবলৈ বন্ধ কৰক আৰু কৰোনা ভাইৰাছ তাৰমানে এতিয়া কৰোনা ভাইৰাছো লাগি আছে কৰোনা ভাইৰাছটো তাৰমানে এনেকুৱা এটা ভাইৰাছ যি ভাইৰাছ এতিয়ালৈকে চাৰ্চ কৰি আছে কোনো একো সফলতা পোৱা নাই কিন্তু পাব লাহে পাব গম পাব যে আমুকটো বস্তুৰ পৰা আমুকটো হৈছে আৰু সেই বস্তুটো আঁতৰাই দিব লাগে তাৰ কাৰণে কিছুমান দৰৱ কিছুমান ট্ৰিটমেণ্ট বৰ্তমান তৈয়াৰ কৰি আছে আৰু ৰিচাৰ্চ কৰি আছে কিন্তু আমাৰ এই পৃথিৱীখন বচাবলৈ খুবেই টান হৈ পৰিছে তাৰ কাৰণে এইবিলাক এনেকুৱা ধৰণৰ কিছুমান বস্তু বনাবলৈ বন্ধ কৰক যি বস্তুটো ডেভেলপমেণ্ট হ'লেই নহয় কিন্তু যদি এপিনে হৈ যায় এপিনে বনাই থাকে লাভ নাই তাৰ কাৰণে বনাবলৈ বন্ধ কৰা কিছুমান বস্তু যি বস্তুৱে আমাৰ পৃথিৱীখন ধ্বংস কৰিব পাৰে সেই বস্তু বন্ধ কৰক ভাবক যে আমাৰ পৃথিৱীখন এটা বল যি বলটো মৰিয়াই দিলে ভাঙি যায় আৰু তাক মৰিয়াব লাগে নে সাৱধানে ৰখাব লাগে কিন্তু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা থাকিব এনেকৈ গ'ল এটা বাৰু তাৰমানে কৰোনা ভাইৰাছটো মাস্ক মাৰিলে নহ'ব মাস্কেই আপোনালোকক ভাল কৰিব নোৱাৰে হাত চাত সকলো বস্তু আপোনালোকে সুৰক্ষিত ৰাখক মানে চাফা চিকুণ কৰি ৰাখক আৰু যদি আপোনালোকে কৰোনা ভাইৰাছৰ যদি কিছুমান কথা বুজিব পাৰে মোৰ ডেছক্ৰিপশ্যনৰ তলত হেল্পাৰ নাম্বাৰ আছে আৰু নাম্বাৰত কল কৰি চাওক যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব